বৰলুইতৰ বুকুৰ এক শিহৰণকাৰী দৃশ্য। দুৰ্ঘটনাত পতিত নাওসহ বহু খেলুৱৈ। দক্ষিণ বৰপেটাৰ চেঙাৰ খোলাবান্ধাৰ চাংবান্ধাত পৰম্পৰাগত নাও খেলৰ ভয়ংকৰ পৰিণতি। কাছুমাৰা থানাৰ অন্তৰ্গত চাংবান্ধাত দুদিনীয়া কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল পৰম্পৰাগত নাও খেল। আঞ্চলিক যুৱ সংঘৰ তৰফৰ পৰা আয়োজন কৰা হৈছিল নাও খেলখন। দূৰ দূৰণিৰ পৰা অহা অজস্ৰ লোকৰ সমাগম ঘটিছিল নাও খেল চাবলৈ। আমি নাজানো, কিন্তু এতিয়া আমাৰ পুলিচ বাহিনী ইয়াতে উপস্থিত হোৱা নাছিল। নাও আহিছিল নে নাই? আচলতে আহিব লাগিছিল, কিন্তু এইটো ৰাইজৰ বুলবুল। প্ৰথমতে প্ৰাণ ৰক্ষা নাৱত থকা বাইচাসকলৰ। বৰলুইতৰ বুকুত পৰম্পৰাগত নাও খেলৰ প্ৰতিযোগিতা চলি থকা অৱস্থাতে সংঘটিত হয় ভয়ংকৰ নাও দুৰ্ঘটনা। নাও প্ৰতিযোগিতাৰ যুঁজ চলি থকা অৱস্থাতে নাওসহ খেলুৱৈসকল ডুব যায় বৰলুইতৰ বুকুত। হাজাৰ হাজাৰ মানুহে খেল উপভোগ কৰাৰ সময়তে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। অৱশ্যে অৱশেষত ৰাইজৰ তৎপৰতাত নাৱৰীয়াসকলে নাওসহ বাইচালসকলক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। নগৰবেৰাৰ পৰা জাকিৰ হুছেইন মণ্ডলৰ ৰিপৰ্ট ফিল্ড পিলাৰ।